everyone, welcome back to our channel The Realas. আৰু আজি হৈছে মোৰ জন্মদিন। ইমান কলা কলা দেখিছে। এতিয়া আমি মন্দিৰ যাব ওলাইছো। মই এজৰ মেখেলা চাদৰ পিন্ধি লৈছো ধুনীয়াকে। আৰু মুখতে গলো হোৱা নাই কিন্তু মুখখন কলা কলা লাগি আছে। আৰু আমি যাম এতিয়া কামাখ্যা মন্দিৰলে। 10টা বজাত যোৱা কথা আছিল কিন্তু 11টা বাজি গ'ল ৰখোতে। তো এতিয়া আহি আছে। তাৰ পিছত আমি যামগে তাত পূজা কৰি পেলাই। তাৰপিছত আকৌ ইভিনিং ওলাই যাম আৰু মোৰ ইনষ্টাগ্ৰাম ফেচবুকত উইশ কৰিছে মানুহে মানে কি কম ইমান উইশ কৰিছে মই মানে মেছেজ দি টক পোৱা নাই ইমানে মেছেজ দিছে তো ইমান মৰম কৰাৰ কাৰণে থ্যাংক ইউ সো মাচ কিছুমানক হয়তো ৰিপ্লাই দিব নোৱাৰিব পাৰো কিন্তু মই সবকে ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিছো বাকি ইমানবোৰ মৰমৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু বাৰ্থডে উইশ কৰাৰ কাৰণেও বহুত বহুত ধন্যবাদ আমি এতিয়া গৈ আছো কামাখ্যা মাৰ মন্দিৰলৈ শর্টকাট রাস্তা দি মানে বহুত মানুহ তলত মানে পার্কিং নাই সেইকাৰণে একদম ওপৰত যে ভুৱনেশ্বৰী তাতে গাড়ী থৈ পেলাই আমি শর্টকাট ৰাস্তা দি গৈ আছো এয়া মোৰ লগত আহিছে আমাৰ ডাঙৰজনী পিনে সৰুজনী আৰু আগত তন্ময় ঠাকুৰীয়া সি বোলে নেদেখায় সি বোলে আজি ভাল লগা নাই সেইকাৰণে মুখখন নেদেখায় ব্লগত দেখাব মানা কৰিছে চাকি দিয়া সময়ত মোৰ ভালকে ভিডিঅ' কৰিবলৈ নহ'লে গোটেইকেইটা চাকি দিয়াতে ব্যস্ত হৈ আছিলোঁ আৰু আজি কামাখ্যা মন্দিৰত ইমানেই বেছি মানুহ সোমবাৰ আছিলে মোৰ জন্মদিনৰ দিনা পাৰ্কিঙৰ কাৰণেতো অকণমানো জেগা নাছিলে ভিডিঅ'টোৰ যোগেৰে আপোনালোকেও মাৰ দৰ্শন কৰি ল'ব আমি এতিয়া যাব ওলাইছোঁ ফুৰিব আমাৰ টুকুৰ লগত আমি টুকু ফুফু যাম ফুফু যাম আমি ফুফু যাম মই ঘৰত গৈছিলোঁ ঘৰৰ পৰা চেঞ্জ কৰি ফ্ৰক পিন্ধি পেলাই এতিয়া আমি আহিছোঁ বালিচৰত এইপিনে লাচিতৰ মূৰ্তি আছে গুৱাহাটী ফেমাছ এইপিনে আমাৰ ছটি আছে এইপিনে আমাৰ বৰি আছে আমাৰ লগত স্পেচিয়েল গেষ্ট আছে এজনী আছে তাইক লৈ আহিলোঁ কিন্তু গাড়ীতে শুই গ'ল বেচেৰি এতিয়া তাইক কেক কাটাত ফটো উঠাব লাগিব কি ফ্লাইট মোড হৈ গৈছে তাইক ফটো উঠাব লাগিব আৰু এইপিনে কেক ডেক'ৰ কৰি আছে আজি মোৰ কাৰণে ছাৰপ্ৰাইজ ইয়াতে কিবা সজাইছে গল্ডেন দেখা পাইছোঁ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ গোল্ডেন গাৰ্লৰ কাৰণে গোল্ডেন ষ্টাৰ গোল্ডেন বেলুন কলা কেইটা মই কলা না মই হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ আজিও গেল Happy birthday. Happy birthday to you. Happy birthday to you. আমি সোমাইছোঁ বৰ্তমান পল্টন বজাৰৰ এখন ৰেষ্টুৰেণ্টত জলকীয়া লাড়ু লৈছে তাই নালাৰে আমাৰ মানে ৰেষ্টুৰেণ্ট বিচাৰোঁতে দিনটো গুচি গ'ল 3:30 বাজিছে এতিয়াহে আমি খাব ওলাইছোঁ ক'ৰবাত ভাত খাম এবাৰ ফাষ্ট ফুড খাম এনেকৈ ঠিক কৰোঁতে এতিয়া ফাইনেলি আমি ফাষ্ট ফুডৰ দোকান সোমাইছোঁ বৰ্তমান বাটাৰ চিকেন আৰু নান অৰ্ডাৰ দিছোঁ ইয়াক কোৱা কেনেকুৱা লাগছে ওলাই বঢ়িয়া লাগছে আমি এতিয়া মেনুৰ পৰা আৰু চুজ কৰিছোঁ কি খাম তোমাৰ কেনেকুৱা লাগছে আজি দিনটো মনত থাকি গ'ল তোমাৰ একদম অৱস্থা নাই অৱস্থা বেয়া বহুত ভোক লাগিছে এতিয়া আমি বাটাৰ চিকেন আৰু নান খাম লগতে মটন খাওঁ মটন নাখাওঁ আমাৰ টিকলি অৰ্ডাৰ দিব দেই দিয়াচোন অৰ্ডাৰ দিব মেনু আনিব কৈছে এইয়া অৰ্ডাৰ দিব দেই তাই আজি হৈছে উৰুকা আৰু উৰুকাৰ ৰাতিপুৱা মই দুটা দিন একচুৱেলি মিক্স কৰি পেলাই দিছোঁ মানে কি হ'ল যোৱাকালি দিনটো মানে ইমান খেলি মেলিত গ'ল আৰু গুৱাহাটীখনত ইমান জাম যোনপিনে যাওঁ সেইপিনে মানে যাম তাৰপিছত ইমান ভালকৈ ক'তো ওলাই যোৱা নহ'ল আমি দুপৰীয়া ঘৰ পাওঁতে আমাৰ দেৰি হৈ গৈছে তাৰপিছত আমি গধূলি আৰু অকণমান চাহ একাপ খাই পেলাই ঘৰ গুচি আহিছোঁ সেইখিনি দেখাবলগীয়া নহ'ল কিন্তু বিহুৰ মাজত যিহেতু মোৰ বাৰ্থডে পৰে আজি হৈছে উৰুকা যোৱাকালি মোৰ বাৰ্থডে গৈছে
12 তাৰিখ তো এতিয়া উৰুকাৰ বজাৰ কৰিব যাম উজান বজাৰত তো আপোনালোক গুৱাহাটীৰ উজান বজাৰৰ বজাৰখন দেখাম মাছৰ এইখন বহুত ডাঙৰ হয় ৰাইজে উজান বজাৰ নহয় দে এয়া হৈছে আমাৰ ফেঞ্চি মাছ খোৱাৰ বজাৰ এয়া উৰুকাৰ বজাৰ বহি গৈছে আজি মানুহ কম গুৱাহাটীত মানে গুৱাহাটীৰ মানুহবিলাক চব নিজৰ নিজৰ ঘৰত গৈছেতো সেইকাৰণে আজি যোনখিনি মানুহ গুৱাহাটীত আছে সেইখিনি অৰিজিনেল 80% গুৱাহাটীতে মানে সেইখিনি গুৱাহাটীৰে আৰু যিখিনি মানে গুৱাহাটী নহয় তেওঁলোকে নিজৰ নিজৰ ঘৰত গুৱাহাটীখন পুৰা খালী হৈ যায় উৰুকাৰ দিনা গম পায় আৰু কালিতো আৰু খালী হ'ব কালি আৰু খালী হ'ব এইবিলাক কালাৰফুল চব্জি ৰঙা নীলা সেউজীয়া এইবিলাক মানুহ ৰাতিপুৱা ওলাই আহিছে ফেমিলি বজাৰ কৰিব এয়া আমাৰ নতুন ব্ৰিজখনৰ এইটো নতুন ৰাস্তা এয়া মহাবাহু ব্ৰহ্মপুত্ৰ পানী শুকাই গৈছে গুৱাহাটীত যে এখন যে গুৱাহাটীত বহুত ফেমাছ হৈ আছে কিছুমানে ট্ৰল কৰি আছে ন যে বহুত মানুহ আহি আছে বুলি এইখন পাৰ্কখন উজান বজাৰতে হয় পাৰ্কখন বহুত বেছি দীঘল ভিতৰত নোসোমাওঁ বাৰু আমি যিহেতু বিহুৰ কাৰণে মাছৰ বজাৰত আহিছোঁ তো আমি মাছৰ বজাৰে চাম পাৰ্কখন কেতিয়াও পিছলৈ চাম ন আজি পাৰ্ক চাম মাছ নাচাম মানুহ ধুনীয়া পুৰা বজাৰ আৰম্ভ চাওঁ এইবিলাক দৈ এইবিলাক চব খাটি দৈ তাৰপিছত হাঁহো দেখা হ'ব দেই এনেকৈ পেক 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 কৰি থকা এনে মেইন গেটখন দিয়া নাই যে এইবাৰ শ্বৰ্টকাট কিয় মাৰিম গেটেদি যাম মেইন গেটখন দেখাব লাগিব ন মাছ বজাৰত মানে এণ্ট্ৰি কৰা এখন গেট বনাই দিয়ে বিহুৰ নিচিনাকৈ তো আমি সেইখন দি সোমাই পিনি শ্বৰ্টকাট ৰাস্তা পালে আমি পিনি নাযাওঁ মেলা টাইপ হৈছে এইখন গেট ইয়াৰ পৰা আমি প্ৰৱেশ কৰিম নদীৰ মাটি ব্ৰিজৰ তলত ব্ৰিজ নহয় পাৰ্কখনৰ তলত আছোঁ বৰ্তমান এইখন ওপৰত পাৰ্ক আমি পাৰ্কখনৰ তলত আছোঁ বহুত ফেমাছ পাৰ্কখনৰ তলত আহিছোঁ পাৰ্কখনৰ ভিতৰলৈ আমি সোমাব পৰা নাই বৰ্তমান পিছপিনে চাওক চব মাছৰ বজাৰ পাৰ্কখনটো বহুত লম্বা মাছৰ বজাৰ চাওক চব উৰুকাৰ বজাৰ যা ঘৰত পাহৰি আহিছোঁ মই এনেকুৱা কাণৰ চচমা পাহৰি আহিছোঁ ঘৰত বম মাছ বম নদী পাৰত আহিছোঁ এইকেইটা মই কাছ বুলি ভাবি আছিলোঁ দূৰৰ পৰা নহ'লে কাছ সেই হৈ আছে কোৱা নহয় সেনেকৈ ধৰি দিছে শান্তি এনেকুৱা জেগাটো বহুত ভাল লাগে মজা লাগছে নদী পাৰত তুমি ৰাইজক উৰুকাৰ শুভেচ্ছা দিয়া নাই শান্তি লাগিছে মোৰ এইটো কৈ লওক নদী পাৰত আহি মোৰ বহুত শান্তি লাগিছে আৰু ঠাই কোৱা মতে আপোনালোকক উৰুকাৰ হাৰ্দিক শুভেচ্ছা থাকিল ভাল লাগি আছে মোৰ উজান বজাৰত আহি আপোনালোকৰ ভাল লাগি আছে নিশ্চয় মাছ মাংস কিনক ভোগালী বিহুটো পূৰা আজি ঠেকচি খাওক কালি ৰাতিপুৱা দৈ খাব হজম হৈ যাতে আজি ৰোৱাখিনি কালি ৰাতি খাব আৰু চব খাব ভোগালী মানে ভোক খাই থাকিব মাছ লৈ কিনে ফটো উঠি আছে এইপিনে কেমেৰামেন সেইপিনে প'জ দি আছে বঢ়িয়া আজি মংগলবাৰ কোনোবাই যদি মাছ মাংস নাখায় তেতিয়াহ'লে বহুত বেছি লোকচান হৈ যাব দেই ভাই আজি উৰুকাৰ দিনাই যদি আৰু খাব নাপায় তেতিয়াহ'লে আৰু কি মই বেছি একো বাৰ চাৰ নাপালোঁ চব খাই দিওঁ এতিয়া তোমাৰ এটা কমেণ্ট আহিব কি এদিন নাখালে মানে মৰি নাযায় তো বুলি এদিন নাখালে মৰি নাযায় বাট বছৰৰ মূৰত উৰুকাটো এবাৰেই আহে ন আৰু আমাৰ বিহু হয় ভাই এইটো নৰ্মেল মাছ বজাৰ এখন আছে ন এটা নৰ্মেল মাছ বজাৰ এখন আছে তাৰ আছে দিয়া তাৰ উপৰি নদীৰ পাৰত আকৌ বহুত ডাঙৰকৈ হয় সেইখন আমি চাই পেলাই আহিলোঁ নৰ্মেলখন আমি নোসোমালোঁ নদীৰ বজাৰত টেম্পৰাৰী যিখন বহে আজিৰ কাৰণে সেইখন চালোঁ আৰু বাকী এতিয়া ৰাস্তাত হাঁহ মুৰ্গী চবৰে দোকান বহিছে ৰাস্তাত মানুহ চবৰে দোকান বহিছে দৈ চিৰা এতিয়া আমি দৈ আৰু ক্ৰীম ল'ম ঘৰৰ কাৰণে মই দৈ ঘৰত বনাইছোঁ মানে মায়ে বনাইছে বাট ক্ৰীমটো ল'ম মই জুলীয়া গুড় ল'ম দৈ ল'ম ক্ৰীম ল'ম যোৱাবাৰো আমি সেনেকৈ লৈছোঁ কেনে ক্ৰীম এয়া ক্ৰীম এয়া দৈ আমি ক্ৰীম ল'লোঁ আৰু লগতে দৈ ল'লোঁ সেইপিনে মাছ বজাৰত আহি কিনে গাড়ী চাই আছে আমি ল'লোঁ দৈ 1 লিটাৰ
ক্ৰীম তাৰপিছত জুলীয়া গুড় আৰু জুলীয়া গুড় চম্পাই মই চিন্তা বস্তু ল'বই আৰু ইয়াতে মাছ কিনা নহয় মাছ চাছ আমাৰ কিনা হৈয়ে গৈছে বজাৰ চেচ কিন্তু ইয়াতে মাছ মাছ দেউতাই কিনে মানে মই মাছ কিনাত একদম বেয়া চব মাছ দেখা দেখে আধাৰ কাৰ্ড ইছ্যু কৰি দিব লাগে চম্পাই নাম ধৰি অঁ মই চিনি নাপাওঁ সেইকাৰণে আমি মাছ চাছ নিকিনো আমি অকণ মাছ কিনাত কেঁচা আমি নৰ্মেল বস্তুখিনি লওঁ মই মাংস কিনাত ভাল ছাগলী মাংস লৈ যাবা ন মাংসৰ দায়িত্ব মোৰ মাছৰ দায়িত্ব দেউতাৰ আৰু আমাৰ চব দায়িত্ব মাৰ কাৰণ মই এটাও কিনিব নাজানো কিন্তু হ'লেও মই ক্ৰীম লৈছোঁ ঘৰৰ কাৰণে দৈ আমাৰ ঘৰত বনাইছোঁ এতিয়া চাওক ব্লগিং কৰিলে মানুহৰ কি হয় আমি বাইকখন পাৰ হৈ গুচি আহিলোঁ তাই কিন্তু গৈ পোৱা নাই হয় ক'ত বাইক মোবাইলত ধান্দাত থাকিলে এয়ে হ'ব বাইকেদি আগত খোজকাঢ়ি গৈ আছোঁ উৰুকাৰ বজাৰ কমপ্লিট ঘৰত আহিলোঁ আমি এতিয়া বাকী আপোনালোকক ভোগালী বিহুৰ বহুত 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 বেছি শুভেচ্ছা জনালোঁ আপোনালোকে সকলোৱে ভালে থাকক ভোগালী বিহুৰ ভোগ ধুনীয়াকৈ আনন্দময় এনজয় কৰক আৰু বৰ্তমান মই ঘৰত এতিয়া দুপৰীয়া ভাত সাজ খাই পেলাই আকৌ ৰাতিৰ যোগাৰ কৰাত লাগি যাম লগৰ এজনী আহিছে তাইৰ লগত কেইটামান ভিডিঅ' শ্বুট কৰোঁ ৰিলছৰ কাৰণে আগত যিহেতু লগৰজনীৰ বিয়াও সেইকাৰণে বাকী আজিলৈ ইমানে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাই বাই